Hello everyone, welcome to my channel. আজি মই এটা ভিডিও লৈ আহিছো আৰু পটি কেনেকৈ লগাব লাগে আপোনালোকক দেখাম। ইজি পদ্ধতি শিকাই দিম। তো আৰম্ভ কৰো বলক। এতিয়া মই আপোনালোকক দেখাম পটি কেনেকৈ কাটিব লাগে। তো এটা সিন দিয়া আছে আপোনালোকে চাব। এটা সিন দিয়া থাকে ব্লাউজ পিস এক্সট্ৰা কৰি থব আৰু এটো কাটি কেনে মই ব্লাউজ পিসটো এক্সট্ৰাকে কৰি দিম আৰু পটি কিটা এটা এটাকে কাটি লম। ভালদৰে আপোনালোকে ধৰি কেনে ভালকে কাটি লব। তো ব্লাউজ পিসটো উলাই দিলো। এটা পটি কিটা ধুনিয়াকে কাটি লব লাগিব। তো সিন দিয়া আছে তাতে কাটিব। তাতকে বেছি না কাটিব নহলে কিটাবা বেছি কাটা হৈ গলে পটিৰ ফুলখিনি বহুত কমি যায় পিছত সিলাই কৰিব কাৰণে বহুত কষ্ট হয়। তো মই এটা এটাকে কাটি লৈছো। চাওক মই কাটি লৈছো গোটেইখিনি কাটি ললো। এতিয়া মই কেনেকৈ সিলাম মই আপোনালোকক দেখাও। এটো পটিটো এটাৰ লগত আৰু এটা পুৰা ফুলটো মিলিব লাগিব। এটো চাওক এটো উল্টা এটো সিধা। তো এটো ভালকে চাই লব আপোনালোকে। এটা ফুলৰ লগত আৰু এটা ফুল পুৰা মেচিং হ'ব লাগিব। চাই লওক। এটো হেৰফেৰ নকৰিব। পুৰা মিলাই লব তেতিয়াহে দেখাত পটিটো পুৰা ফুলখিনি পুৰা ইহত আহিব মানে সাইজত আহিব আৰু পুৰা সমান থাকিব তেতিয়া। এই চাওক। মই সাপটো নামাই কেনে মই সিলাই দেখাই দিছো আপোনাক। আৰু এটা এইটো এটাৰ লগতে আৰু এটা জয়েন কৰি দিম। এইটো চাওক। এটাৰ পিছত এটা জয়েন লগাই থাকিব। জয়েন লগাই কিনে চাই লওক। 6টা পটি থাকে কিছুমানটো 5টা থাকে আপোনালোকে ভালকে চাই লব। এটো কাটি লব। এটো চাওক পুৰা মিলিছে। চাওক এটা পটিৰ এটা ফুলও বেলেগ হোৱা নাই সব সমান হৈছে। এতিয়া মই লগাম। চাদৰটো লৈ লৈছো সবৰে ফুলটো বেলেগ বেলেগকে থাকে। মই এটো ফুলটো ডাঙৰ ওপৰলৈকে আছে কাৰণে এটো ফুলটো মই ওপৰৰ পৰা লগাই কিনে মই আপোনালোকক দেখাই দিছো। এটো চাওক আৰু জুখি লব আপোনালোকে যদি এক সাইডে কিটাবা সৰু হৈ যায় পটিটো কম থাকাৰ কাৰণে সেইকাৰণে আপোনালোকে চাই লব জুখি কেনে। মই জুখি কেনে চাই লৈছো নহলে কিটাবা কমি যায় আৰু এক সাইড অলপমান কমি থাকে পিছত আকৌ খুলিব লগা হ'ব পাৰে। মোৰ এনেকুৱা হৈছে কাৰণে মই আপোনালোকক জনাইছো। এটো চাওক বেছিয়ে আছে পটিটো। চাওক এইখিনিৰ পৰা লগাব লাগিব। মই জুখি লৈছো তে দুইফালে সমানকে চাই লম। চাওক মই কেনেকৈ লগাই আছো আপোনালোকক দেখাও। এটো জাপি লব। চাওক জাপি এই সাইডেও জাপি লব। এনেকে জাপি লব তেতিয়াহলে সিলাতে ভাল হয় পুৰা সিধা হ'ব। এটো কত বহাব লাগিব চাই লওক। সাপটো বহাই লৈছো। এতিয়া মই সিলাব ষ্টাৰ্ট কৰিম। আপোনালোকে ভালকে চাব। এইখিনি সাইড একদম সাইড দি আনিব লাগিব তেতিয়া দেখাটো ধুনীয়া লাগিব ফিনিশিং ভাল হ'ব। চাওক মই কেনেকৈ সিলাইছো আপোনালোকে দেখা পাইছেনে। সাইডত আপোনালোকে সাপটোত চাই থাকিলে এক সাইডত চাই কেনে ই কৰিলে পুৰা সিধা হ'ব। দেখিছেনে মই এইখিনি কাটি দিলো। ওটো মুটকাই দিব এতিয়া। সাপটো উঠাব। সাপটো উঠাই আকৌ সিধা এনেকৈ ল'ব
এইটো আকৌ বেণ্ড কৰি দিয়ক ঠিক আছে এতিয়া সিধা হ'ব পুৰা চাওক চাওক সিধা আকৌ চাপটো উঠাব চাপটো নুঠাকে ঘূৰাব নোৱাৰিব নহয় এইটো চাওক কে ধুনীয়াকৈ লগাই যাব ঠিক আছে এই সাইডৰ এতিয়া ধুনীয়া হ'ব কিন্তু পুৰা সাইডত এইটো পটিৰ গ্ৰীনখিনি গোটেইখিনি সোমাই দিব যিখিনি সিলভাৰখিনি আছে এইখিনি সিলভাৰখিনি যেন অকল দেখা পায় তেতিয়া পটিখিনি দেখাটো ধুনীয়া লাগিব অকল ফুলখিনি দেখা পাব লাগে আপোনালোকে ট্ৰাই কৰিব কিছুমান পটি বহুত সূতা ওলাই থাকে কিন্তু এইটো কাপোৰটো বহুত ভাল আছে কাৰণে পটিটোৰ সূতা অলপ ওলোৱা নাই দেখিছেনে মই কেনেকৈ কৰিছোঁ এই ভাগটো বেণ্ড কৰি দিব ভালকৈ এইটো পুৰা সিধা হ'ব লাগিব ফুলটোৰ লগত পুৰা মিলিব লাগিব চাপটো উঠাম আকৌ এইফালে যাম এতিয়া সিধাকৈ মাৰি দিলোঁ ভালকৈ মুটিকি ল'লোঁ কাপোৰটো মুটুকা যোৱা নাই এতিয়া চাওক এই সাইডে ফিনিশ কৰি দিলোঁ এইটো চাপ মাৰি দিব লক কৰি দিব কাটি দিছোঁ মই এতিয়া চাই লওক আপোনালোকে কেনেকুৱা হৈছে পুৰা সিধা হৈছে আৰু পুৰা এক অকণো গ্ৰীনটো ওলাই থকা নাই দেখিছেনে এইটো মই দেখাই দিছোঁ আপোনালোকক কাপোৰযোৰ বহুত মৰম লগা আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট সাবস্ক্ৰাইব কৰি দিব তো বাই বাই